নমস্কাৰ, আজি আমি বনাম কলফুলৰ তৰকাৰী আৰু কলফুলৰ তৰকাৰী কেনেকৈ ডাবল টেষ্টি কৰিব পাৰি তাৰ কিছুমান টিপছ আছে। তো আহক আমি দেখুৱাম। প্ৰথমে কলফুলটো ভালকৈ পানীত কাটি লৈছোঁ আৰু এইখিনিত কাৰণ এনেকৈ কাটিলে ক'লা নপৰে আঞ্জাখন। তো তাত আমি দিম দালি আৰু এইখিনিও তিয়াই থৈ দিছোঁ। দালিখিনিও কমচে কম 50 মিনিটছ হৈছে। আৰু ইয়াত আমি লৈছোঁ পিঁয়াজ, আদা, নহৰু আৰু আলু দুটা আৰু এইখিনিৰে বনাওঁ আমি কলফুলৰ আঞ্জা। আৰু এইখিনি পানীখিনি উলিয়াই ভালকৈ লৈ লৈছোঁ। কেৰাহী এটাত তেল, মছলা আৰু জলকীয়া এইবিলাক ভালকৈ দি আমি প্ৰথমে ভাজি ল'ম গোটেইখিনি বস্তু। পাঁচ 6 মিনিট এইখিনি ভালকৈ ভাজি লোৱাৰ পিছত আমি ইয়াত এতিয়া কলফুলখিনি দি দিম আৰু এইখিনি দিও আমি অলপ সময় ইয়াক ভালকৈ ভাজি ল'ম। আমি ইয়াত তেল মছলা বেছি দিয়া নাই কাৰণ এইবিলাক বেছি খাব নালাগে। তো কম তেলেৰে কম মছলাৰে বনাম আৰু টিপটোতো আছেই। এইখিনি ভালকৈ ভাজি লোৱাৰ পিছত এবাটি পানী দিলোঁ। দি ইয়াক আমি ঢাকনি দি ভাজ থৈ দিম। তাৰে পিছত আকৌ পানী দিম যাতে দালিখিনি ভালকৈ সিজি যায়। কিন্তু ইয়াত প্ৰথমে এবাটি দিলোঁ। দি এতিয়া অলপ লাৰি দি ইয়াক আমি এতিয়া ঢাকনি দি থৈ দিম। পানীখিনি প্ৰায় নাইকিয়া হৈ গৈছে। এতিয়া আমি অলপ সময় লাৰি ইয়াক আকৌ আমি পানী দিম। এইটো হ'ল ফাইনেল ষ্টেজ আৰু পানী দিয়া। তো ইয়াত অকণমান বেছিকৈ দিম পানী কাৰণ আমি ইয়াত জোল বনাম আৰু কিছুমানে কাৰী টাইপ বনাব পাৰে, একো কথা নাই। সেইটোও টেষ্টি লাগে আৰু এইটোতো টেষ্টি লাগে। এটা সামগ্ৰীয়ে কলফুলৰ আঞ্জাত বহুত টেষ্টি কৰে, ডাবল টেষ্টি কৰি দিয়ে। আৰু সেইটো মই লাষ্টত দেখুৱাম কি দিয়ে আৰু একদম লাষ্টতে দিয়ে সেইটো বস্তু। এতিয়া ঢাকনি দি থৈ দিলোঁ। ইয়াৰ পিছত চাওঁ, এইটো প্ৰায় হৈছেই। দালিখিনিও ভালকৈ সিজি গৈছে, চাব পাৰে। এতিয়া আমি ইয়াত লাষ্ট গৰম মছলা দিম আৰু গৰম মছলাখিনি দি আমি ইয়াত ভালকৈ লাৰি থাকিম। তাৰপিছত আমি লাষ্ট যিটো ডাবল টেষ্টিও হয় আৰু স্মেলটো বহুত ধুনীয়া হয় সেইটো হ'ল ঘি। আৰু মই ইয়াত পতঞ্জলি ঘি ইউজ কৰিম। বহুতে ধুনীয়া হয় এইটো ঘি আৰু টেষ্টিও হয়। তো এচামুচ লাষ্ট ঘি দি অলপ সময় ইয়াক লাৰি দিম। লাৰি দি আৰু ঢাকনি দি থৈ দিম কাৰণ যাতে স্মেলটো ওলাই নাযায়। আৰু এনেকৈ বনাই খাব, সঁচাই বহুত টেষ্টিও হয় আৰু স্মেলটো বহুত ধুনীয়া হয়। কিন্তু এনেকৈ বনাই ঢাকনিটো দি থৈ দিব। এনেকৈ বনাব আৰু খাব, সকলোৱে ভাল পাব এনেকৈ খাই। এনেইতো আমাৰ হেল্ডিয়ে হয় কলফুলৰ চব্জি, কাৰী, তৰকাৰী, জোল। আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি মোক জনাব কেনে পালে। আপোনালোকে এনেকৈ বনাই খাব। ধন্যবাদ।